সুধিছোঁ ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি? হকী শুদ্ধ উত্তৰ। গ্ৰুপ আই পাব 10 নম্বৰ। নেক্সট যাব গ্ৰুপ এইচ। গ্ৰুপ এইচলে পোনপটীয়া প্ৰশ্ন। ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি? আম শুদ্ধ উত্তৰ। হাত চাপৰি দিয়া। ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কি? বাঘ শুদ্ধ উত্তৰ। কি? আমাৰ ৰাষ্ট্ৰীয় চৰাই কি? ময়ূৰ শুদ্ধ উত্তৰ। একদম সহজ প্ৰশ্ন। মহাত্মা গান্ধীৰ নাম তোমালোকে শুনিছা নাই? এতিয়া প্ৰশ্নটো হ'ল গান্ধী জয়ন্তী কোন তাৰিখে পালন কৰা হয়? 2 অক্টোবৰ শুদ্ধ উত্তৰ। পাৰিছানে? গ্ৰুপ বিলৈ পোনপটীয়া প্ৰশ্ন। গ্ৰুপ বি শিশু দিৱস কি তাৰিখে পালন কৰা হয়? প্ৰথম হৈছে সৰ্বাধিক 35 নম্বৰেৰে গ্ৰুপ জি। সৰ্বাধিক 35 নম্বৰেৰে গ্ৰুপ জি তেওঁলোকে থিয় হ'বলৈ অনুৰোধ জনালোঁ। গ্ৰুপ জি তেখেতলোকে স্ক'ৰ কৰিছে 35 নম্বৰ আৰু দ্বিতীয় হৈছে স্ক'ৰৰ হিচাপত 30 নম্বৰে গ্ৰুপ বি চিলনীবাৰী টি প্ৰাথমিক বিদ্যালয়। গ্ৰুপ জি হৈছে ৰাজগড় কছাৰী প্ৰাথমিক বিদ্যালয় আৰু তৃতীয় স্থান লাভ কৰিছে গ্ৰুপ চি 25 নম্বৰে। তেওঁলোক হৈছে ফুলবাৰী বৰুৱা প্ৰাথমিক বিদ্যালয়। আৰু এইখিনিতে এটা উল্লেখযোগ্য স্ক'ৰ বৰ্ডৰ ট্ৰেণ্ড অনুসৰি যিহেতুকে গ্ৰুপ জি ইতিমধ্যেই 1 নম্বৰ দলত পৰিণত হৈছে, কিন্তু তেখেতলোকে স্ক'ৰ বৰ্ডৰ ট্ৰেণ্ড অনুযায়ী ইতিমধ্যে যদিও কম নম্বৰ পালেহেঁতেন, কিন্তু তেখেতলোকে বেছি সৰ্বাধিক উত্তৰ দিছে। যিহেতু 5টা উত্তৰ দিছে তেওঁলোকে, গতিকে তেখেতলোকে স্ক'ৰ কম হোৱা হ'লেও তেখেতলোক চেম্পিয়ন হিচাপে ধৰিব পাৰিলেহেঁতেন। গতিকে এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে এই কুইজ প্ৰতিযোগিতাটো বহু সংখ্যক ছাত্ৰ ছাত্ৰীৰ বাবে একেবাৰে হয়তো নতুন। যিসকলে কম নম্বৰ পাইছে বা প্ৰশ্ন উত্তৰ দিব পৰা নাই, তেখেতলোকে মনত কোনো ভাৱ ৰাখিব নালাগে। এই ধৰণৰ প্ৰতিযোগিতা আকৌ পাব। আজি যিখন কুইজ প্ৰতিযোগিতা হৈ গ'ল সঁচাই ভাল লাগিছে। তোমালোকে উত্তৰসমূহ দিব পাৰিছা আৰু যিসকলে উত্তৰ কমকৈ দিব পাৰিছে তেওঁলোকে হতাশ নহ'বা। মই কৈছোঁৱে, তোমালোকে বাহিৰা কিতাপ বা বাতৰি কাকত তোমালোকে যদি পঢ়া, তোমালোকে বাহিৰা জ্ঞানসমূহ আহৰণ কৰিবা আৰু কিতাপৰ জ্ঞানৰ লগতে আমাক বাহিৰৰ জ্ঞানো জনাটো বহুত দৰকাৰ। তেওঁলোকে এই প্ৰগ্ৰামটো কেনেকৈ অৰ্গেনাইজ কৰিলে, কিয় ভাবিলে যে এনেকৈ 10খন স্কুলৰ ল'ৰা ছোৱালী এঠাইত গোটাব আৰু তেওঁলোকক এনেকৈ ইয়াতে কি কাৰ্যসূচী দিব, এনেকৈ কিয় মনলৈ আহিল আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ এই প্ৰগ্ৰামৰ পৰা কেনেধৰণৰ সুবিধা হ'ব বুলি ভাবিছে? হয়, আমি আজি চিলনীবাৰী টি গাৰ্ডেনত উপস্থিত আছোঁ। আমি চিলনীবাৰী টি এখন LP স্কুল, ইয়াত আমি দাঁতিকাষৰীয়া 10খন স্কুলৰ ছাত্ৰ ছাত্ৰীক আমি ইয়াত সমবেত কৰাইছোঁ। আমি এই প্ৰগ্ৰেমটো আমি আশা কৰিছিলোঁ ছামাৰ ভেকেশ্যনৰ বিফ'ৰ ছামাৰ ভেকেশ্যন, কিন্তু প্ৰতিকূল বতৰৰ কাৰণে আমি এই প্ৰগ্ৰেমটো পিছুৱাবলগীয়া হ'ল। কাৰণ আমি বতৰৰ কাৰণে আমি এখান্তৰত আমি ছামাৰ ভেকেশ্যন ইতিমধ্যে খুলিছে। খোলাৰ লগে লগে আমি 10খন স্কুলৰ আগৰ পূৰ্ব নিৰ্ধাৰিত আমাৰ পৰিকল্পনা মতে আজি ইয়াত সমবেত হৈ পেলাই আমি কেইটামান প্ৰগ্ৰেম ৰাখিছোঁ। প্ৰগ্ৰেমবিলাকত ইতিমধ্যে আমি আজি কেইবাটাও প্ৰগ্ৰেম আমি পাৰ কৰিছোঁ। এতিয়া আউটডোৰত ল'ৰা ছোৱালীবিলাক আছিলে আৰু এতিয়া ইতিমধ্যে আমাক খোৱাৰ কাৰণে বিৰতি দিয়া হৈছে। আমাৰ মেইন উদ্দেশ্য আছিলে কি, আমি অন্ততঃ ল'ৰা ছোৱালীখিনিক আমি প্ৰত্যেক বিদ্যালয়ে যিবিলাক আমাৰ জ্ঞান দিওঁ, সেই জ্ঞানবিলাক আমি তুলনামূলক হিচাপে দাঁতিকাষৰীয়া স্কুলৰ ছাত্ৰ ছাত্ৰীৰ লগত আমি এটা ভাৱ বিনিময় কৰাৰ সুযোগ লৈছোঁ। এই সুযোগে যাতে ল'ৰা ছোৱালীবিলাকক আমি এটা পৰিচয় কৰাব বিচাৰিছোঁ যে আমি
আমি দাঁতিকাষৰীয়া ল'ৰা ছোৱালীবিলাকক লগত তুলনা কৰাই পেলাই আমি কিমান আগবাঢ়িছোঁ অন্তত এই অনুভূতিটো আমাৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক দিছোঁ আৰু অকল পাঠ্যপুথি বিদ্যাই নহয় আমি ইয়াত আমি কুইজ প্ৰতিযোগিতা ৰাখিলোঁ কুইজ প্ৰতিযোগিতাত আকস্মিকভাৱে কিছুমান প্ৰশ্ন সোধা হৈছে তাত টপৰাই বহুত ছাত্ৰ ছাত্ৰীয়ে উত্তৰ দিছে আৰু সেইমতে আমি গ্ৰুপ ৱাইজত তেওঁলোকক পুৰস্কৃত কৰাৰো ব্যৱস্থাপনা কৰা হৈছে আমি ভৱিষ্যতৰ দিনতো আমি ভাবিছোঁ এনেকুৱা পৰিকল্পনাবিলাকে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকক খুব এটা আশাতীতভাৱে আমি ওপৰলৈ লৈ যাম বুলি ভাবিছোঁ গতিকে আমি আমাৰ বিদ্যালয়তে অন্তৰ্ভুক্ত আমি নাৰাখি পেলাই বাহিৰৰ সমাজ এখনক আমি কণমানি শিশুসকলক আমি এতিয়াই অলপ কিছু এই সোৱাদটো দিব বিচাৰিছোঁ তেতিয়া ছাত্ৰ ছাত্ৰীবিলাকে যাতে ভৱিষ্যতৰ দিনত আৰু তুলনামূলক হিচাপে তেওঁলোকে এই প্ৰতিযোগিতাত মানে বিজয়ী হ'বৰ কাৰণে নিজাববীয়া কিছুমান প্ৰতিযোগী মনৰ মানে ভাৱধাৰা যাতে সৃষ্টি হয় এই ক্ষেত্ৰত আমি ভাবিছোঁ যথেষ্টখিনি আমাৰ ছাত্ৰ ছাত্ৰীয়ে উপকৃত হ'ব তাৰোপৰি আৰু কিছুমান আৰু ল'ৰা ছোৱালীবিলাকৰ ভাল মানে গুণ কিছুমান আমি দেখিবলৈ পাম বুলি ভাবিছোঁ যেনে পাৰস্পৰিক বুজাপৰা এটা সমবেতভাৱে মানে হওঁতে ভাৱ বিনিময় কৰোঁতে প্ৰত্যেক ল'ৰা ছোৱালীয়ে কেনেকৈ মানে ইজনে সিজনৰ ভাৱ বিনিময় মৰম চেনেহে আগবাঢ়িব পাৰে সেইটো এটা সুবিধা দিছোঁ কাৰণ কণ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয় আৰু ঘৰ তাতকৈ বেছি যাবলৈ সুবিধা নাপায় গতিকে দাঁতিকাষৰীয়া আমি এটা 5 কিলোমিটাৰ ৰেডিয়াছৰ ছাত্ৰ ছাত্ৰী বিদ্যালয়সকল ইয়াত আহিছে শিক্ষাগুৰুসকল আহিছে এই সকলোৱে তৎপৰতাত আমি এইখিনি আগবঢ়াই নিছোঁ আৰু ইয়াৰ মূলগত এই চিন্তাধাৰাবিলাক আমাক বেছি অৰিহণা যোগালে এডেড একশ্যনৰ তৰফৰ পৰা এডেড একশ্যনে আমাক এইবিলাক পৰিকল্পনা আমাক দিয়াত তেওঁলোকে আগবাঢ়ি যোৱাত সহায় কৰিছে গতিকে আমি পৰিকল্পনাবিলাক এনেধৰণে আগবাঢ়ি যোৱাত আমি এডেড একশ্যনকো শলাগ ল'ব লাগিব আমি শিক্ষক সমাজকো দিছোঁ শলাগ এইটো কাৰণেই কাৰণ শিক্ষকসকলে এই প্ৰগ্ৰেমটো যথেষ্টখিনি তেওঁলোকে কষ্ট কৰিবলগীয়া হৈছে গতিকে আশা কৰিছোঁ ভৱিষ্যতৰ দিনত আমি আৰু উন্নত ধৰণে এটা ডিচিপ্লিন ৱেত আমি আগবঢ়াই লৈ যাব পাৰি আশা কৰিছোঁ ধন্যবাদ থেংক ইউ